বিদেশী কবি জ্যোতিৰঞ্জনা চৌধুৰী। দেশৰ মাটিতে বিদেশী, আইৰ বুকুতে পৰ। বুকুত এক মহাকাশ হেলাই, বিচনাত উজলিছে কত লিখিত অলিখিত পত্ৰ। সকলো গাড়ীৰ পাছত ওলমি যোৱা ল'ৰাজনৰ দৰে। আইৰাক কোনে পাহৰিব পাৰে? আই মোক সন্তানৰ কাম দেখি কেৱল চকু মুদিছে। দেখি বিদেশী, বিদেশী দেখি, দেখি বিদেশীৰ মাজৰ সীমাৰেখাডালৰ নাম মৰাপাটৰ গুটি। আবৃত্তিকাৰ সৈয়দ আফতাব হুছেইন।